আজি যাব লৈছোঁ ঢেকীয়াখোৱা নামঘৰ আৰু মোৰ লগত আছে মোৰ ৱাইফ, মোৰ মা আৰু মোৰ বাইদেউ। আহক আমি যাত্ৰা আৰম্ভ কৰোঁ। যোৰহাট টাউনৰ পৰা ঢেকীয়াখোৱা নামঘৰ অনুমানিক 17 কিলোমিটাৰ। ঢেকীয়াখোৱা বৰ নামঘৰ ঢেকীয়াখোৱা গাঁৱত অৱস্থিত। আমি এতিয়া ঢেকীয়াখোৱা গাঁও পাইছোঁহি। আমি এই যাত্ৰা ভাদ মাহত কৰিছোঁ, সেইবাবে ৰাস্তাত যান যাতায়াতৰ ভিৰ দেখিব পাৰে। মহাপুৰুষ মাধৱদেৱে 1528 চনত এই নামঘৰটো প্ৰতিষ্ঠা কৰিছিল। প্ৰবাদ অনুসৰি শংকৰদেৱ আৰু মাধৱদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি থকাৰ সময়ত কিছু লোকৰ প্ৰৰোচনাত ৰজাই শংকৰদেৱ আৰু মাধৱদেৱক গ্ৰেপ্তাৰ কৰিব বিচাৰে। শিষ্যসকলে শংকৰদেৱক আত্মগোপন কৰোৱায় আৰু মাধৱদেৱ আৰু হৰিদেৱক ৰজাই গ্ৰেপ্তাৰ কৰে। পাছত ৰজাই বিচাৰ কৰে আৰু হৰিদেৱক মৃত্যুদণ্ড দিয়ে আৰু মাধৱদেৱক মুক্তি কৰি দিয়ে। বন্দীশালৰ পৰা মুক্তি হৈ আহি মাধৱদেৱে এই জেগাতে থকা এহাল বুঢ়া বুঢ়ীৰ ঘৰত আশ্ৰয় লৈছিল। এয়া আমি ঢেকীয়াখোৱা নামঘৰৰ এণ্ট্ৰেঞ্চ গেট পালোহি। এণ্ট্ৰেঞ্চ গেটত লিখা আছে শ্ৰী শ্ৰী মাধৱদেৱ ঢেকীয়াখোৱা নামঘৰ। নামঘৰৰ ভিতৰলৈ সোমাই যোৱা গেটত দুটা দঁতাল হাতীৰ প্ৰতিমূৰ্তি আছে। ভাদমহীয়া বুলি আজি নামঘৰত যথেষ্ট ভিৰ আছে। এইখিনিতে মানুহে ভৰি হাত ধুই নামঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰে। এটা বস্তু চাই ভাল লাগিল যে নামঘৰৰ ভিতৰলৈ সোমাই যোৱা পথত প্ৰথম চিৰিটোৰ ওচৰতে পানী ফিল আপ কৰি থোৱা আছে, যাতে ভিতৰলৈ যেতিয়া যায় ভৰিখন পানীত পৰি চাফা হৈ যায়। যি বুঢ়া বুঢ়ী হালৰ ঘৰত মাধৱদেৱে ৰাতিটো কটাইছিল, তেওঁলোকৰ আৰ্থিক অৱস্থা বৰ ভাল নাছিল। বুঢ়ীয়ে নিজে নাখায় মাধৱদেৱক ধুনীয়াকৈ ঢেঁকীয়া শাকেৰে ব্যঞ্জন বনাই খুৱাইছিল। বুঢ়াৰ সহযোগত গাঁৱৰ কিছু লোক গোট খায় আৰু গুৰুজনাৰ পৰা নামঘৰ নিৰ্মাণৰ অনুমতি লাভ কৰে। যি ঠাইত গুৰুজনাই ভোজন গ্ৰহণ কৰিছিল তাত বৰগছৰ তলত খুটি মাৰি বন্তি প্ৰজ্বলন কৰি নামঘৰ ভাগ স্থাপন কৰে। তেতিয়াৰ পৰাই এই নামঘৰটোৰ নাম আৰু অঞ্চলটোৰ নাম ঢেকীয়াখোৱা হয়। গুৰুজনাই সেই ঠাই ত্যাগ কৰাৰ পাছত বুঢ়া বুঢ়ীহালৰ মৃত্যু হয়। সেই ঠাইতে ৰাইজে খেৰ বাঁহৰে এটা নামঘৰ স্থাপন কৰে। আপোনালোকে দেখিছেই ওপৰত লিখা আছে কাৰ্যালয় আৰু শৰাই লোৱা ঘৰ, আৰু নামঘৰটোৰ নাম বুঢ়া নামঘৰ ৰাখে। সেই নামঘৰটোৱে পিছত এতিয়াৰ ঢেকীয়াখোৱা বৰ নামঘৰ হয়। এয়া হৈছে চাকি বন্তি লগোৱা স্থান। ইয়াতে আমি চাকি বন্তি লগালোঁ। ভাদমহীয়া বুলি ইমান ভিৰ আছিল, চাকি লগাবলৈও আমি জেগা বিচাৰি পোৱা নাছিলোঁ। আজি এই ঢেকীয়াখোৱা নামঘৰত ভক্তৰ ইমান ভিৰ দেখি এটা লোকবিশ্বাস মনত পৰে যে ভাদ মাহত এই নামঘৰ ভাগ মৰ্ত্যৰ বৈকুণ্ঠ নগৰীলৈ পৰিণত হয়। আৰু ইয়াতে আমি ভগৱানৰ ওচৰত সেৱা জনালোঁ। ওচৰতে এটা হনুমানৰ মূৰ্তি আছে। থাপনাৰ ওচৰতে অলপ দূৰ আগুৱাই গৈ দেখিলোঁ ঢেকীয়া ফুল গ্লাছৰ এটা সঁজুলিত ৰাখি থৈছে। মই আজিলৈকে ঢেকীয়া ফুল দেখি পোৱা নাছিলোঁ। মহাপুৰুষ মাধৱদেৱে জ্বলাই থৈ যোৱা এগছি বন্তি চাবৰ বাবে এইখিনিলৈ আহিলোঁ। এজন ভকতে মোক দেখুৱাই থৈ গ'ল যে ইয়াতে এগছ বন্তি আছে, এইফালৰ পৰা চাব পাৰি। এই চাকি গছ 450 বছৰো অধিক কাল পুৰণি। মহাপুৰুষ মাধৱদেৱে এই বন্তি গছ লগাইছিল আৰু ধৰ্মপ্ৰাণ ৰাইজে আজিও লগাই ৰাখিছে। আৰু এই বন্তি গছি এছিয়া বুক অৱ ৰেকৰ্ড আৰু ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত দীৰ্ঘতম সময়ৰ বাবে প্ৰচলিত বন্তি বুলি স্বীকৃতি লাভ কৰিছে। শুনিছিলোঁ মাধৱদেৱে ভৰি ধোৱা এটা মূঢ়া আছে, যোনটো সংৰক্ষণ কৰি থৈছে। সেইটো চাবলৈ বুলি ইয়ালৈ আহিলোঁ। ইয়াত লিখা আছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ 1450 শকত দিহা নদীৰ কাষত এই স্থানতে। তলত লিখা আছে ভৰি ধোৱা মূঢ়া ভাগ। গুৰুজনাই দিহা নদীৰ কাষৰ এই মূঢ়াটোতে আহি প্ৰথমে ভৰি ধুইছিল আৰু এই মূঢ়াটো এই ঘৰটোতে সংৰক্ষণ কৰি থোৱা আছে। ঢেকীয়াখোৱা বৰ নামঘৰটো য'ত অৱস্থিত তাৰ কেম্পাছটো বহুত ডাঙৰ কেম্পাছ হয়। যদি মই ভুল নহয় মুঠ মাটিকালি 13 বিঘামান হ'ব।
কিছু দূৰ আগুৱাই আহি মই দেখা পালোঁ এটা ভোজনালয়। ইয়াৰ ৱালত লিখা আছে বয়সস্থ ভকত বৈষ্ণৱ আৰু বয়সস্থ আই মাতৃসকলৰ বাবে সংৰক্ষিত ভোজনালয়। আমি নামঘৰৰ সভাপতিৰ পৰা দুই এষাৰ জানিবলৈ যত্ন কৰিম। 1550 হওক 1528 চনৰ মহাপুৰুষ মাধৱদেৱ গুৰুজনাই এহাল বৃদ্ধ দম্পতি গৃহত আশ্ৰয় লৈ এগছি গুৰুবন্দী জ্বলাই 4টা বৰগছৰ ডালে সীমা নিৰ্ধাৰণ কৰি আৰু নদী কাণা এটা মুহাত ভৰি ধুই আৰু ঢেকীয়া শাকেৰে ভাত খাই তেখেতে এৰাতি থাকি আমাৰ এই পবিত্ৰ তীৰ্থক্ষেত্ৰখিনিত পবিত্ৰ কৰি থৈ গ'ল। তেতিয়াৰ পৰা সেই চাকি গছি অবিৰতভাৱে জ্বলি আছে আৰু ভৈৰৱ মহাভাগ আমি সংৰক্ষণ কৰি ৰাখিছোঁ। আৰু ঢেকীয়া খাই বুঢ়ীজনে ভাল পোৱাৰ কাৰণে ঠাইডোখৰ নাম ঢেকীয়া খোৱা হ'ল। আৰু যিগৰাকী বুঢ়ীয়ে দিহা কৰি দিছিল কাষেৰে বৈ যোৱা জানটো বুঢ়ী দিয়া হ'ল আৰু বুঢ়া নামৰ নামঘৰ আছিল। সেই কাল সময়ত এতিয়া ঢেকীয়া খোৱা বৰনামঘৰ হ'ল। ই জাতি ধৰ্ম বৰ্ণ ভাষাদি বিশেষ এভাগ অনুষ্ঠান ইয়াতে সকলো আহিব পাৰে। ইয়াৰ আমাৰ ভাদ মাহত 4পুহীয়া পালনাম আৰম্ভ হয় 17 আগষ্টৰ পৰা 17 ছেপ্টেম্বৰলৈ আৰু এখনি মহাবিয়া ভনাই এই পালনাম সামৰণি কৰে। লগতে আমাৰ দুজনা গুৰুৰ তিৰুভাৰ তিথি কৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয় আৰু চ'ত মাহৰ পূৰ্ণিমা তিথিত পালনাম বৰসভা পতা হয়। আহিন মাহৰ শংকৰগুৰুৰ জন্ম জয়ন্তী, আজেন মাহৰ মাধৱদেৱৰ জন্ম জয়ন্তী আৰু ৰাস উদযাপন কৰা হয়। আৰু অনাগত দিনত এতিয়া আমি আহ্বান জনাইছোঁ যে গুৰুজনে গঢ়ি থৈ যোৱা এই নামঘৰ ভেটি এই নামঘৰ ভেটিলৈ যুৱ প্ৰজন্ম বিশেষকৈ আহক। যুৱ প্ৰজন্ম আহি পেলাই আধ্যাত্মিক দিশ ৰক্ষা কৰি নিজৰ ঘৰখন নিজৰ গাঁওখন নিজৰ দেশখন সেৱা কৰিবলৈ এজন সুনাগৰিক হৈ আগবাঢ়ি যাওক। ধন্যবাদ। ইয়াৰ ছাইনবোৰ্ডত লিখা আছে যোৰহাট ভূমি সংৰক্ষণ আৰু সংমণ্ডলৰ সৌজন্যত বৃক্ষৰোপণ কাৰ্য। আমি ওচৰৰ পৰা চাবলৈ আহিলোঁ। ধুনীয়াকৈ প্লেণ্টেশ্যনছ কৰি থৈছে। অকল এই ঠাইত বুলিয়ে নহয়, নামঘৰৰ চৌপাশে গছ গছনিৰে ভৰা এটা সেউজীয়া পৰিৱেশ আছে। প্ৰতি বছৰে ভাদ মাহত ঢেকীয়াখোৱা বৰনামঘৰত 4 প্ৰসংগীয়া পালনাম আয়োজন কৰা হয়। আৰু এইখিনিতে এটা পুখুৰী আছে, ঢেকীয়াখোৱা নামঘৰৰ পুখুৰী। এইটো আমি চাবলৈ আহিলোঁ। ঢেকীয়াখোৱা নামঘৰ মাধৱদেৱে প্ৰতিষ্ঠা কৰা বহুত পুৰণি নামঘৰ হয়। আশা কৰোঁ আপোনালোক চাবলৈ নিশ্চয় আহিব। প্ৰভুৰ ভক্তিৰ উপৰিও ইয়াত এটা ধুনীয়া সেউজীয়া পৰিৱেশ আছে, আপোনালোকে উপভোগ কৰি যাব পাৰিব। সৰু সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰাকৈ এখন ধুনীয়া পাৰ্ক বনাই থৈছে। বিশেষকৈ ঢেকীয়াখোৱা নামঘৰৰ পাৰ্কৰ এই চিনেৰীটো মোৰ খুব ভাল লাগিলে। সৰু সৰু কণমানিসকলে হয়তো সমনীয়াৰ লগত উমলিছে আৰু বয়সস্থসকলে হয়তো পাৰ্কত অলপ দেৰি বহি জিৰাইছে। সেইদৰে ময়ো এই ধুনীয়া ক্ষণবোৰ কেমেৰাত ধৰি ৰাখিব বিচাৰিলোঁ। প্ৰত্যেক যাত্ৰাৰ পৰা বহুত বস্তু জানিবলগীয়া থাকে আৰু বহুত বস্তু শিকিবলগীয়া থাকে। মই শিকা জ্ঞানবোৰ ৰেকৰ্ড কৰি থৈ ভাল পাওঁ। মোৰ এই ঢেকীয়াখোৱা নামঘৰৰ যাত্ৰাত আপোনালোককো সহযোগী হিচাপে লৈ গ'লোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ফৰ মোৰ ভিডিঅ'জ লাইক দিছ প্লিজ ছাবস্ক্ৰাইব।